তুমি যিখিনি জানা সেয়া মাথো এটা বৰষুণৰ টোপাল, আৰু যিখিনি নাজানা সেয়া এখন মহাসমুদ্ৰ। এই মহান আপ্তবাক্যশাৰী কোৱা মানুহজনেই আছিল ছাৰ আইজাক নিউটন। নিউটনৰ জন্ম হৈছিল ইংলেণ্ডৰ সৰু এখন গাঁৱত। নিউটনৰ জন্মৰ ৩ মাহ পূৰ্বেই তেওঁ পিতৃক হেৰুৱাইছিল। নিউটনৰ যেতিয়া বয়স ৩ বছৰ তেতিয়া মাকে অন্য এজন পুৰুষৰ লগত বিয়া হয় আৰু নিউটনক আইতাকৰ কোলাত এৰি থৈ যায়। নিৰ্ধাৰিত সময়তকৈ কিছুদিন আগতেই জন্ম হোৱা বাবে নিউটন আকাৰত সৰু, দুৰ্বল আৰু নিশকতীয়া আছিল। সেইবাবে প্ৰথম অৱস্থাত নিউটন কিমান দিনলৈ জীয়াই থাকিব সকলোৰে চিন্তাহে হৈছিল। পৃথিৱীৰ এই বিৰল প্ৰতিভাধৰক 12 বছৰ বয়সতে স্কুলত নাম লগাই দিয়া হৈছিল, যদিও তাতো এক বাধা আহি পৰিছিল। দ্বিতীয় স্বামীৰ মৃত্যু হোৱাত নিউটনৰ মাতৃয়ে নিউটনক স্কুলৰ পৰা উলিয়াই আনি খেতিৰ কামতহে লগাব খুজিলে। কিন্তু নিউটনৰ খেতিয়ক হ'বলৈ তিলমানো ইচ্ছা নাছিল। উপায়হীন হৈ নিউটন খেতি পথাৰলৈ গৈছিল যদিও লগুৱাটোৰ হাতত সকলো কামৰ দায়িত্ব দি ক'ৰবাৰ এঠাইত বহি গণিতৰ সমস্যা সমাধান কৰি সময় কটাইছিল। বস্তু বিক্ৰী কৰিবলৈ যাওঁতেও বজাৰৰ ওচৰৰ হাবিৰ জোপোহাৰ আঁৰত কিতাপ পঢ়ি থাকিছিল। বুধিয়ক নিউটনে ঘৰলৈ উভতি যাওঁতে সেই ঠাইতে লগুৱাজনক পুনৰ লগ ধৰিছিল। নিউটনৰ এনে অধ্যয়ন পিপাসু মনটোৰ উমান পাই এজন খুৰাকে নিউটনক কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত নামভৰ্তি কৰি দিলে। এনেদৰে খেতিপথাৰৰ কামত লাগি থকা নিউটনে অধ্যয়নৰ প্ৰতি থকা অদমনীয় ইচ্ছাৰ বলত ট্ৰিনিটি কলেজত অধ্যয়ন কৰাৰ সুযোগ পালে। এনেদৰে নানা বিপদ বিঘিনি নেওচি প্ৰজ্ঞাৰ সাধনাত ব্ৰতী নিউটনে এদিন বাগিচাত বহি কিবা ভাবি থাকোঁতে হঠাৎ গছৰ পৰা আপেল এটা সৰি পৰা দেখি বিস্ময়াভিভূত হৈ পৰিল। ইয়াৰ কাৰণ বিচাৰি বহু চিন্তা চৰ্চা আৰু গৱেষণাৰ ফল হিচাপে আৱিষ্কাৰ কৰি পেলালে তেওঁৰ জীৱনৰ অন্যতম কীৰ্তি মহাকৰ্ষণৰ সূত্ৰ। ফিল'ছফিয়া নেচাৰেলিছ প্ৰিন্সিপিয়া মেথেমেটিকা নামৰ তেওঁৰ যুগান্তকাৰী গ্ৰন্থখনত মহাকৰ্ষণৰ সূত্ৰৰ উপৰিও আছে বল বিজ্ঞানৰ 3টা কালজয়ী সূত্ৰ। চমৎকাৰী প্ৰতিভাৰ আকৰ নিউটনে প্ৰিজমৰ মাজেৰে বেলিৰ পোহৰ পঠিয়াই প্ৰমাণ কৰি দেখুৱাইছিল যে সূৰ্যৰ পোহৰ প্ৰকৃততে 7টা ৰঙৰ সমষ্টিহে মাথোন। এই জনা মহান মনীষী জ্ঞান আৰু প্ৰজ্ঞাৰ সাধকে জীৱনৰ সৰহভাগ সময় অতিবাহিত কৰিছিল কেৱল অধ্যয়ন আৰু জ্ঞানৰ অন্বেষণত। তেওঁ নিজৰ কামত ইমানেই বিভোৰ হৈ পৰিছিল যে ঠিকমতে খোৱা বোৱা কৰিবলৈও তেওঁ পাহৰি পেলাইছিল। নিজৰ চিন্তাত তেওঁ ইমানেই মচগুল হৈ থাকিছিল যে সেইখিনি সময়ত তেওঁ বাহিৰত কি ঘটি আছে তাৰ একো উমানেই নাপাইছিল। এদিন ক'ৰবাৰ পৰা ঘৰলৈ অহাৰ পথত পাহাৰ এখন বগাই আহিব লগা হৈছিল। ঠেক ৰাস্তা হোৱা বাবে তেওঁ ঘোঁৰাৰ পৰা নামি খোজকাঢ়ি সাৱধানে ঘোঁৰাটো পাৰ কৰালে। কিন্তু নিউটনে পুনৰ ঘোঁৰাত উঠিব পাহৰি গ'ল আৰু বহুদূৰ তেনেকৈয়ে খোজকাঢ়ি আহি ঘৰ পালে। নিউটনৰ জীৱনৰ আন এটি ৰসাল কথা আছিল এনেধৰণৰ। নিউটন উদাৰ আছিল যদিও তেওঁ বৰ বাকপটু আছিল। এদিন তেওঁ কোট এটা পিন্ধি ওলাই গৈছিল। কোটটোত সৰু ফুটা এটা হৈছিল। তাকে দেখি লগৰ বন্ধু এজনে বিদ্ৰূপ কৰি ক'লে, নিউটনৰ দৰিদ্ৰতা কোটটোৰ ফুটাৰে সুন্দৰকৈ বাহিৰ ওলাই আহিছে। কথা শুনি নিউটনে তপৰাই উত্তৰ দিলে, ফুটাটোৰে মোৰ দাৰিদ্ৰ ওলোৱা নাই বন্ধু, তোমাৰ মূৰ্খতাই ভিতৰ সোমাল। নমস্কাৰ বন্ধুসকল, মই চন্দনে আপোনালোকৰ মাজলৈ লৈ আহোঁ এনেকুৱা ধৰণৰ মনোৰম কাহিনী, যাৰ পৰা আমি কিবা এটা শিকিব পাৰোঁ।
সপ্তদশ শতিকাৰ মহান বিজ্ঞানী ছাৰ আইজাক নিউটনৰ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ জনাইছোঁ ধন্যবাদ। জয় অসম।